কণ্ঠশিল্পী দিগন্ত ভাৰতীক কৰিলে মঞ্চত অপমান। কোনে অপমান কৰিলে আৰু কোনখন মঞ্চত অপমান কৰিলে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এখন বিহু অনুষ্ঠানৰ মঞ্চত দিগন্ত ভাৰতীক উদযাপন সমিতিৰ এজন বিষয়াই অপমান কৰিছে। ধুতি নিপিন্ধাকৈ মঞ্চত উঠাৰ বাবেই অপমান কৰিলে কণ্ঠশিল্পীগৰাকীক। চানমাৰীৰ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত দিগন্ত ভাৰতীৰ পত্নীৰ সংগীতানুষ্ঠান আছিল। নিজৰ অনুষ্ঠান সামৰি পত্নীৰ সংগীতানুষ্ঠানলৈ আহিছিল দিগন্ত ভাৰতী আৰু দৰ্শকৰ আসনত বহি উপভোগ কৰিছিল পত্নীৰ সংগীতানুষ্ঠান। সেই সময়তে আয়োজকে মাতি নি মঞ্চত জনাইছিল সম্বৰ্ধনা আৰু জোৰকৈ গীত গাবলৈ অনুৰোধ জনাইছিল। সীমান্ত ঠাকুৰীয়া নামৰ এজন আয়োজকে সেই সময়তে দিগন্ত ভাৰতীৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি নিয়ে। ধুতি নিপিন্ধাকৈ মঞ্চত উঠাৰ বাবে আয়োজক সীমান্ত ঠাকুৰীয়াই মঞ্চৰ ওপৰতে দিগন্ত ভাৰতীক বহু অপমান কৰে। দিগন্ত ভাৰতীক এইদৰে মঞ্চৰ ওপৰত অপমান কৰাৰ বাবে তেওঁৰ অনুৰাগীসকল ক্ষোভিত হৈ পৰিছে। কণ্ঠশিল্পীগৰাকীক মঞ্চত এইদৰে অপমান কৰাক লৈ আপুনি কি ক'ব বিচাৰে? কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।